আৰম্ভ বাপৰে বা আমলৈ আছে জানো? নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু আশা কৰোঁ যে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই আৰু লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰে, শ্বেয়াৰ কৰে আৰু বেল আইকনটো নাচনি ক'ত গৈ আছোঁ? ধনীভাইগত আজি ধুনীয়াকৈ আজি স্পেচিয়েলি ইনভাইট কৰিছে আমাক। মানে আমাৰ একদম ধুনীয়া খানা, যিটো খানা আমি হেৰি বনাওঁ, টেষ্টি বহুত বেলেগ। ত' আজি আমি ইয়াৰ নাম দীপজ্যোতি, আৰু দীপজ্যোতি মই গৈ হলত আজি বিহু খাম। কিন্তু পাছতে বিহু খাব লাগিছোঁ দেই, বৰষুণ বহুত বেছি হ'ল আৰু বৰষুণৰ কথা আমি বিহু খাব আহিব নোৱাৰিলোঁ। আজি আহিছোঁ একদম টনিঘৰত, ধুনীয়াকৈ আমলৈ কেনেকৈ পাৰোঁ, কেনেকৈ আমি চাফা কৰিম আৰু লগতে বনাম আৰু কিহৰ লগত খাম, সেইটো বহুত ডাঙৰ স্পেচিয়েল হ'ব আৰু চবেই চাব একদম ধুনীয়াকৈ। আৰু গাঁৱৰ পৰা ষ্টাৰ্ট কৰিছোঁ সেইটো কাৰণে ভিডিঅ'টো, কাৰণ আমি গাঁৱলীয়া ল'ৰা হয় আৰু গাঁৱৰ পৰা বস্তুখিনি দেখাবলৈ চেষ্টা কৰিম বিশেষকৈ। আৰু একদম একবাৰ মোৰ মোবাইল 360 ঘূৰাবলৈ চেষ্টা কৰিম আৰু আমাৰ গাঁওখন কেনেকুৱা চাই লওক একবাৰ। বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আগলৈকে আৰু ডাইৰেক্ট টনিঙত লগ পাই আছোঁ আমি গৈ। আমি এতিয়া ক'ত গৈ আছোঁ? আমি এতিয়া আম লৈ আম আহিবলৈ গৈ আছোঁ। ক'ত পাৰিম দিয়া বা? এইটো কাঠনিবাৰীত। এতিয়া নহ'ব, অলপ দেৰিকৈ আহি আছোঁ। ঘৰটো পাৰিম বাৰু আমি এটা চাই থৈ আহিছিলোঁ আমলৈ। ওচৰতে আছে, সেইটো পাৰি আহোঁ আগত। আহি গ'ল মাল আহি গ'ল। চাওঁ পাৰ কৰি দিয়া, এই পাৰ কৰি দিয়া। নাইগা নাই সেইটো নাই। ধৰি পিনে আমলৈখিনি দি দে, নৃত্য চাবি তই। কামুৰিছে ছাগলী নৃত্য চাই এবাৰ। ছাগলী নৃত্য ছাগলী কামুৰিছে, পুৰা কামুৰিছে ছাগলী। এই ইউটিউবাৰ বয় বেয়া কামুৰিছে এজন ব্লগাৰ। এনেকেই খাই ন আম।